হাই গাইজ, আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ঠাইলৈ গৈছোঁ, সেয়া হ'ল মোনাবাৰী টি ষ্টেট, এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ চাহ বাগিচাখনলৈ। আমাৰ যাত্ৰা বিশ্বনাথ চাৰিআলিৰ পৰা মোনাবাৰী চাহ বাগিচালৈ। বিশ্বনাথ চাৰিআলি চেণ্টাৰৰ পৰা প্ৰায় 20-21 কিলোমিটাৰ মান হ'ব। আমি ফাইনেলি আহি পালোঁ। এয়া হ'ল মোনাবাৰী টি ষ্টেট, এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচা হ'ল এইখন মোনাবাৰী টি। আমাৰ অসমতে আছে, বিশ্বনাথ চাৰিআলি জিলাৰ এয়া হ'ল মোনাবাৰী টি গাৰ্ডেন। মোৰ লগত আছে আজি মোৰ প্ৰতিটা ভিডিঅ'তে তেখেতে সহযোগ কৰে আমাৰ বিষ্ণু ভাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাৰ দুয়োফালে কেৱল চাহ গছ, ইটোফালেও আছে, সেইফালেও চাহ গছ। এয়াই হ'ল মোনাবাৰী চাহ বাগিচা। এতিয়া বৰ্তমান এইবিলাক আগবিলাক কাটি দিছে, পাত ওলাব আৰু লাহেকৈ। বহাগত তাত ধুনীয়া ভিৰ আহিব। ডিভিজন BP কিবা কিবি লিখি থৈ চাগে। এয়াই হ'ল মোনাবাৰী টি ষ্টেট, এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বৃহৎ চাহ বাগিচা এইখনেই হ'ল মোনাবাৰী চাহ বাগিচা। আমাৰ অসমৰ বিশ্বনাথ চাৰিআলি জিলাত অৱস্থিত। আমাৰ কাৰণে এক গৌৰৱৰ ক্ষণ। এয়াই হ'ল মোনাবাৰী টি ষ্টেট। আমি ইয়াৰ দৃশ্যাংশ কিছু দেখাবলৈ চেষ্টা কৰিম। সোমাই যাওঁ চাহ গছৰ মাজে মাজে। হৰিয়ালিৰ চাহকে বাগান মোৰে বনি এইখনে হ'ল মোনাবাৰী চাহ ন? ইফালে থাকিলে বাগমাৰী। হয় হয়। এতিয়া আপোনালোকে ইয়াতে জংঘল চাফা কৰি পেলাই এইটো কি ফিল্ড চিষ্টেমৰ হ'ব এইবিলাক? হয় হয় হয়। মানে আকৌ এইটো হাজিৰা হ'ব লাগিব তাত। হয় হয় হয়। এতিয়া আপোনালোকে গম পায় নে নাপায় যে এছিয়া যে মহাদেশ আছে, এছিয়া মহাদেশৰ ভিতৰতে মোনাবাৰী চাহ বাগিচা একদম ডাঙৰ। আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ। আপুনি কি ক'ব এতিয়া? অলপ কি ক'ব? এতিয়া আমিতো পাৰ্মিটে কৰিম না। হয়। আমিতো পাৰ্মিট এইফালে আমি চব হাজিৰা লৈ পেলাই আমি কাম কৰি আছোঁ। আমাৰ চৰকাৰবিলাক আছে ক'ৰবাত গৈছে। হয় হয়। আমিতো এইবিলাক জংঘল চংঘল উঠাই পেলাই চাফা কৰিবলৈ বাগান যেতিয়া মেনেজাৰ অলপ ক'ব, হয়, যে মেনেজাৰ আহি পেলাই চাব যে বাগানটো এই জংঘলকেইটা চাবলৈ আহিব মেনেজাৰ। যে এই পাতবিলাক তেতিয়া নাহে, এতিয়া বিহুৰ টাইমতহে ওলাব। নতুন ফাগুৱাৰ পাছতো ওলাব, ফাগুনৰ পিছত ওলাই ন? ঠিক আছে, এতিয়া সকলো ঠিক আছে বাৰু। ধন্যবাদ, আপোনাক লগ পাই ভাল লাগিল। ঠিক আছে। যাব পাৰিনে? কামত লাগিছা? বাইদেউ কামত লাগি আছা?
এইটো চালে কিবা ঘাঁহ বুলি কয় মেথি আৰু ঘাঁহ নে কি কয় গৰুক দিয়ে এই